নমস্কাৰ, মই লিটন তালুকদাৰ। মই আপোনাৰ দিল্লীত যি নিজামুদ্দিনৰ তবলিগ জামাতত যিখিনি অসমৰ পৰা মানুহ গৈছিলে আৰু যিখিনি ভাৰতৰ যিখিনি মানুহ একত্ৰিত হৈ পেলাই আৰু বিদেশৰ পৰা 25খন যি দেশৰ পৰা আহিছিলে, তাত বিশেষকৈ চাইনা আৰু ইণ্ডোনেছিয়া যিবিলাক আমাৰ ভাৰতৰ বাহিৰত যিবিলাক ৰাষ্ট্ৰ আছে, সেই ৰাষ্ট্ৰবিলাকত যিবিলাকত অলৰেডি কৰোণা হৈছিলে, সেই কৰোণা হোৱা ঠাইবিলাকৰ পৰাও বহুত জামাতত মানুহ আহিছিলে আৰু সেইসকল ব্যক্তিয়ে তেতিয়ালৈকে গম পাইছিলে যে তেখেতসকলৰ বাকীবিলাক দেশত বা তেনেকুৱা ধৰণৰ কৰোণা নামৰ সংক্ৰামিত মহামাৰী অলৰেডি ষ্টাৰ্ট হৈছে। যেতিয়া WHO এই বস্তুটো কৰোণা মহামাৰী বুলি যেতিয়া ঘোষণা কৰিছিলে, তেতিয়া আমাৰ যি জামাতৰ এই গোটেইখিনি ইভেণ্টটো আৰম্ভ হৈছিলে আৰু তেনেকুৱা সময়ত দিল্লী আৰক্ষীয়ে বহুতবাৰ ন'টিছ পঠাইছিলে, তাৰপিছতো বন্ধ কৰা হোৱা নাই। বাৰু যি কি নহওক, বৰ্তমান সময়ত সেই জামাতৰ পৰা যিসকল ব্যক্তিয়ে অসমলৈ উভতি আহিছে বা আৰু য'ত সিহঁতে আছে, তো কমচে কম ধৰি লওক আপোনাৰ যিখিনি সদস্য আছিল তেখেতসকলৰ জামাতৰ, তাত যদি 20জন 25জন মানুহৰ 50জন মানুহৰো যদি কৰোণা হৈছে, তো অলৰেডি সিহঁতৰ আগৰ পৰা কৰোণা হৈ আছিলে গাত। আৰু সেই কৰোণা যদি য'ত ৰিলেশ্যনটো মানুহৰ গাঁৱে ভূঞে টেক্সিয়ে ড্ৰাইভাৰে হওক বা য'ত সংস্পৰ্শত আহিছে, সেইসকল ব্যক্তিৰ লক্ষণবিলাক 14 দিন পিছৰ পৰা দেখা আৰম্ভ কৰিব। এতিয়া সৰু ল'ৰা ছোৱালী সোনকালে দেখা হ'ব বা বয়সস্থ মানুহ এইবিলাক সোনকালে দেখা হ'ব, কিন্তু যিবিলাক ডেকা মানুহ, সেই ডেকা মানুহবিলাকৰ দেখাত সময় লাগিব পাৰে, কিন্তু সিহঁতে ভাবিব নালাগে যে সিহঁতৰো সংক্ৰামিতটো হোৱাৰ সম্ভাৱনা আছে নে নাই। সিহঁতৰো সংক্ৰামিতটো হোৱাৰ সম্ভাৱনা আছে, গতিকে সেই ব্যক্তিসকলে অতি শীঘ্ৰে যিখিনি অসম চৰকাৰৰ 104ত ফোন কৰি পেলাই তেখেতসকলে সোনকালে আইচোলেট হ'ব লাগে আৰু চিকিৎসাৰ যি পদ্ধতি, সেই পদ্ধতিবিলাক আপোনাব লাগে। আৰু লগতে মই অনুৰোধ কৰোঁ, যিসকল ব্যক্তিয়ে জানে যে তেনেকুৱা ধৰণৰ নিজামুদ্দিনে হওক বা আৰু দিল্লী বা যেনেকৈ বাহিৰত কিছুমান মানুহ গৈছে, তেনেকুৱা ব্যক্তিসকলে যিবিলাক আহিছে, আহি পেলাই তেখেতসকলে যদি ভাবিছে যে তেখেতসকল ঠিক আছে, একো হোৱা নাই, একো ইছ্যু নাই, কিন্তু তথাপিও এবাৰ কমচে কম ওচৰৰ স্বাস্থ্যকেন্দ্ৰত গৈ পেলাই তেখেতসকলে চিকিৎসা কৰাটো ভাল বা চেক কৰাটো ভাল। আৰু যিখিনি মানুহৰ গাৰ পৰা এইবিলাক মই প্ৰত্যেকখিনি আৰু মই এটাই কথা অনুৰোধ কৰিব বিচাৰোঁ যে মুছলমানসকলক চব মুছলমানকে কোনেও ক'ব নালাগে বা তেনেকুৱা দৃষ্টিভংগীৰে চাব নালাগে যে তেখেতসকলৰ গাত কৰোণা সংক্ৰামিত কঢ়িয়াই লৈ আহি আছে। যিখিনি ব্যক্তি নিজামুদ্দিনৰ পৰা আহিছে বা যিখিনি সেই নিজামুদ্দিনৰ পৰা অহা ব্যক্তি আন ব্যক্তিৰ লগত সংস্পৰ্শত হৈছে, তেখেতসকলৰ হোৱাৰ সম্ভাৱনা গোটেই বেছি আছে। আৰু এইখিনি সময়ত দেশত যেতিয়াই কিবা বিপদ আপদ হয়, দেশত যেতিয়াই তেনেকুৱা ধৰণৰ ৰাষ্ট্ৰৰ কিছুমান ইছ্যু আহে, সেই ইছ্যুবিলাকত বহুত প্ৰকাৰৰ মানুহে ৰাজনীতি কৰিব বিচাৰে। যেনেকৈ বৰঠাকুৰ নামৰ এই মহিলাগৰাকী কেইদিনমান আগতে বিজেপিত আছিলে, এতিয়া আপোনাৰ কংগ্ৰেছ নে কিহত জইন কৰিছে চাগে। তো তেখেতে লিখিছে যে জামাতৰ পৰা অহা মানুহখিনিক তেনেকুৱা ধৰ্মান্তিক কিছুমান ৰাজনীতিক তেখেতে কৰিছে। জামাতৰ পৰা অহা মানুহখিনিক মুছলমান বুলি ভাবি পেলাই কৰোণা লৈ অহা বুলি কৈছে। যদি তিৰুপতিৰ পৰা বা তেনেকুৱা মন্দিৰৰ পৰা আহিলে হয়, তেখেতসকল তেতিয়াহ'লে কি হ'লে হয়। তো এইবিলাক এতিয়া আমাৰ কোৱা কথা নহয়। আমাৰ মেইন কথা হ'ল কৰোণাৰ লগত ফাইট কৰিব লাগে, আৰু ফাইট কৰি পেলাই আপুনি দেখিছে অসম চৰকাৰৰ বিত্তীয় বিভাগৰ, স্বাস্থ্য বিভাগৰ যি মন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দা, তেখেতসকলে ইমান কষ্ট কৰি আছে। কিহৰ কাৰণে কষ্ট কৰি আছে? কষ্ট কৰিছে জনসাধাৰণৰ কাৰণে। জনসাধাৰণে সজাগ হোৱাটো উচিত, আৰু PM কেয়াৰত যিমান পাৰে আপোনালোকে পে'মেণ্ট কৰা উচিত, যিমান সাহাৰ্য যিমানে দিব পাৰে ৰাষ্ট্ৰৰ বাবে। আৰু এতিয়া চিন্তা হ'ল ৰাষ্ট্ৰৰ বাবে কাম কৰা। ইয়াত চাইনাত সোনকালে ডেভেলপ এই কাৰণে হৈছে, চাইনাৰ মেডিচিন থাকিলে ইমান দিনে চাইনাই বিক্ৰী কৰি দিলে হয়। চাইনাৰ মেডিচিন নাই, কিন্তু সিহঁতে যি লকডাউনৰে হওক বা যি ষ্টে' হোমেই হওক বা যি পাব্লিক গেডাৰিং হ'ব নালাগে, যিবিলাক প্ৰচেছ আছে, সেই প্ৰচেছবিলাক তেখেতসকলে ভালদৰে আপনাইছে, যাৰ ফলত তেখেতসকলৰ সোনকালে ৰিকভাৰী হৈছে। তো আমিও প্ৰচেছবিলাক, ছিষ্টেমবিলাক ভালদৰে পালিব লাগে, মানিব লাগে, আৰু লগ হৈ পেলাই কিছুদিন ভালদৰে কাজিয়া কৰিব লাগে এই কৰোণাৰ লগত। যেতিয়া কৰোণাৰ লগত ভালদৰে একতা হৈ পেলাই কাম কৰিব, তেতিয়া ভালদৰে ফাইট কৰিব, তেতিয়া অতি শীঘ্ৰে আমাৰ দেশৰ পৰা কৰোণা নাইকিয়া হ'ব। আৰু মই এটা চেলেঞ্জ দিব বিচাৰিছোঁ, আপোনালোকে ৰাতিপুৱা হওক বা ইভিনিং হওক এক্সাৰচাইজ কৰক। মই নিজে এক্সাৰচাইজ কৰি আছোঁ।
মই ভিডিঅ'বিলাক আপলোড দিম এক্সাৰচাইজৰ, আপোনালোকে ভিডিঅ'বিলাক আপলোড দিব। আৰু লগতে এই ৰাষ্ট্ৰক সহায় কৰাৰ কাৰণে আপোনালোকে যেনেকৈ যিমান পাৰে পে'মেণ্ট কৰা উচিত। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।